আমি যদি আমাৰ যদি ৰাজনীতিকৰণ হৈ যায় তেতিয়াহ'লে মই ভাবোঁ যে গোটেই চিষ্টেমটো এটা সাংঘাতিক হ'ব লাগিব। সেইটো আমাৰ অসমৰ জনসাধাৰণ অসমৰ ৰাইজৰ বিশ্বাস যে ৰবি শৰ্মা কেতিয়াও ৰাজনীতিলৈ মই লাভৱান নাযাওঁ, মই কেতিয়াও নাযাওঁ, কাৰণ মই মোৰ এই পাৱাৰটো ৰিয়েলাইজ বিশ্বাসটো আপুনি কিমান দিনলৈ কৰিলোঁ। মোৰ পাৱাৰটো কেতিয়া ৰিয়েলাইজ কৰিলোঁ, যেতিয়া এজন মিনিষ্টাৰৰ গাড়ী কাৰ আন্দোলনৰ সময়ত মানুহে বাটৰ পৰা ঘূৰাই পঠিয়াই দিলে, তেওঁৰ 3খন ছিকিউৰিটিয়ে থাকে লগত। গতিকে মোক কিন্তু হাতেৰে ভৰিৰে মানুহে টানি টানি মাজেৰে জুই লাগি থকা টায়াৰ অঁতৰাই মোক যাবলৈ দিছিলে। আৰু আজিৰ ডেটতো মোৰ PSO নাই, কিন্তু মোৰ যদি আৰু দ্বিতীয় যিবাৰ আহিছে তাগৰা হৈছে, জোৰদাৰ হৈছে, আৰু প্ৰত্যেকগৰাকী প্ৰেয়সীয়ে প্ৰত্যেকজন প্ৰেমিকে মোক এটা সুন্দৰ অভিজ্ঞতা দি গৈছে জীৱনত, যিবোৰ অভিজ্ঞতা লৈ মই আজি চলি আছোঁ। বহুত কথা শিকালে জীৱনৰ প্ৰতি, তেওঁলোকে মোক সজাগ কৰি তুলিলে, কি কৰিব লাগে যেনেকৈ শিকিলোঁ, কি কৰিব নালাগে সেইটো শিকিলোঁ। গতিকে আৰু ফাইনেল প্ৰেম যেতিয়া মোৰ হ'ল, সেইটো বিয়াৰ পাছতহে হ'ল। গতিকে এতিয়া মই সম্পূৰ্ণৰূপে মোৰ পত্নীৰ লগত প্ৰেমত। আপোনাৰ এৰেঞ্জ মেৰেজ আছিলে? এৰেঞ্জড কাম লাভ। কাৰণ কিয়, মই তেওঁক যেতিয়া থিয়েটাৰলৈ গৈছিলোঁ তেতিয়া তেওঁক দেখি মোক পচন্দ হৈছিলে, তেতিয়া ডাইৰেক্ট মই তেওঁক বিয়াৰ প্ৰস্তাৱ দিছোঁ। ডাইৰেক্ট মই কৈছোঁ বিয়া পাতিবা নেকি, এতিয়া আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড মানে কি সুধিবলৈ বয়স নাই, যথেষ্ট দেৰিকৈ বিয়া পাতিছোঁ। গতিকে ডাইৰেক্ট তেওঁক প্ৰস্তাৱ দিছোঁ। তেওঁ ক'লে যে ঘৰৰ কথা পাতিব লাগিব, মই পলুৱাই মই নিনিওঁ, কথা পাতিম, ৰাজি হ'লে তুমি যদি কোৱা তেতিয়াহ'লে যেনেকৈ মই লৈ আহিম। তেনেকুৱাকৈ নহ'ল বাৰু, আটাই ভালেই পালে। এই সকলো কথা পাতি আমাৰ এৰেঞ্জ হ'ল সুন্দৰকৈ, দুটা পৰিয়ালৰ এটা সুন্দৰ মিলন হ'ল আমাৰ বিয়াখনৰ মাজেৰে। আৰু এতিয়া আমি যথেষ্ট সুখী, দুটা বাচ্চা লৈ, টুইনছ ল'ৰা ছোৱালী মোৰ। গতিকে আমাৰ প্ৰেম চলি আছে এনেকৈ। এতিয়া আপোনাৰ প্ৰেম জোৰদাৰ? এতিয়া মোৰ প্ৰেম জোৰদাৰ, পাৰ্মানেণ্ট প্ৰেমত আহি পৰি গ'লোঁ। এতিয়া ইয়াৰ পিছত মেইনটেইন কৰে, এফালে ল'ৰা ছোৱালী ফেমিলি, এফালে অভিনয়, এফালে আপোনাৰ স্পৰ্টছ সকলোবোৰ? এতিয়া প্ৰেম আমি একেবাৰে মেইনটেইন কৰিব পৰা নাই, কাৰণ তাত মাজত ল'ৰা ছোৱালী সোমাই দিয়ে আৰু প্ৰফেশ্যনটো আছে, সেইটো এৰিব নোৱাৰোঁ, মাজত বন্দিতাও আহে সময় বিচাৰি। গতিকে তুমিও বাধা ৰিয়েলাইজ কৰিলোঁ, যেতিয়া এজন মিনিষ্টাৰৰ গাড়ী কাৰ আন্দোলনৰ সময়ত মানুহে বাটৰ পৰা ঘূৰাই পঠিয়াই দিলে, তেওঁৰ 3খন ছিকিউৰিটিয়ে থাকে লগত। গতিকে মোক কিন্তু হাতেৰে ভৰিৰে মানুহে টানি টানি মাজেৰে জুই লাগি থকা টায়াৰ অঁতৰাই মোক যাবলৈ দিছিলে। আৰু আজিৰ ডেটতো মোৰ PSO নাই, কিন্তু মোৰ যদি মোৰ ড্ৰাইভাৰ এজন আছে কেতিয়াবা। গতিকে মই চিনাকি কৰাই দিয়াৰ আগতে তেখেতৰ বিষয়ে ইণ্ট্ৰ'টো দিয়াৰ কোনো প্ৰয়োজনে নাই। মই ভাবোঁ কোনো প্ৰয়োজন নাই ইণ্ট্ৰ' দিয়াৰ তেখেতৰ, তথাপি মই অকণমান কৈ দিছোঁ। ওৱান অফ দ্য ফাইনেষ্ট, ওৱান অফ দ্য ফিটেষ্ট গাই, ওৱান অফ দ্য হেণ্ডচাম হাং, ওৱান এণ্ড অনলি অফ আছামিজ ইণ্ডাষ্ট্ৰি, ৰবি শৰ্মা। ৰবি দা, ৱেলকাম টু দিছ। থেংক ইউ, থেংক ইউ। পোনপ্ৰথমে মই আপোনাক সুধিবলৈ বিচাৰিছোঁ, আপুনি ইমান স্পষ্টবাদী কিয়? স্পষ্টবাদীটো আচলতে এটা নেচাৰত পৰিণত হৈছে এতিয়া। হয়, সৰুৰ পৰা তেনেকৈ চলি থাকিলোঁ, সেইটোতে এপ্ৰিচিয়েশ্যন পালোঁ। আৰু তাত আটাইতকৈ ডাঙৰ সুবিধাটো এইটো থাকে যে আমি সলাই কথা ক'ব নালাগে, আমি চিন্তা কৰিব নালাগে, মেমৰি বেংকটো আমাক খালী ৰাখিব পাৰোঁ আমি। কাৰণ এই শ্বাৰ্টটো যদি কালি 10 বছৰ আগতে মোক কোনোবাই সুধিছিল এইটো কিমান দাম, আৰু সঁচাকৈ যদি শ্বাৰ্টটোৰ দাম 120 টকা আছিল, মই কৈছিলোঁ, আৰু 100 বছৰ পিছত সুধিলেও মই 120 টকাই ক'ম। গতিকে প্ৰাইচটো কেতিয়া কিমান কৈছিলোঁ, কাক কৈছিলোঁ, মনত ৰাখিব দৰকাৰ নাই। স্পষ্টবাদী হ'লে বহুত সুবিধা থাকে। আপোনাৰ এই স্পষ্টবাদিতাই আপোনাৰ পাৰ্চনেল লাইফতে হওক বা প্ৰফেশ্যনেল লাইফতে হওক কেতিয়াবা অসুবিধাৰ সন্মুখীন হৈছিল নেকি? প্ৰায়ে কৰে, আৰু সেইকাৰণেতো সঁচাটো তিতা বুলি কয়, সত্যটো তিতা বুলি যে কয় সেইকাৰণে কয় যে ইয়াত বহুত সদায় সন্মুখীন হ'বইলগীয়া হয় সমস্যা। আৰু এটা কথা, মোৰ এই সমস্যাৰ সন্মুখীন হওঁতে কেতিয়াও দুখ বা বেজাৰ লগা নাই এইকাৰণে, কাৰণ মোৰ দেউতা এটা বৰ ধুনীয়া কথা কৈছিল যে তই যদি ভাল মানুহ হওঁ তেতিয়াহ'লে তোক সকলোৱে ভাল পাব নোৱাৰে। গতিকে কিছু সংখ্যক লোকে বেয়া পাবই লাগিব। গতিকে যেতিয়া কোনোবাই বেয়া পায় তেতিয়া আমি গম পাওঁ যে আমি ঠিক মানুহ, কাৰণ চবেই ভাল পোৱা কাম কৰিব লাগিলে মই ডিপ্ল'মেটিক হ'ব লাগিব, মই ডিপ্ল'মেটিক নহয়। কিন্তু এইখিনিতে মই ক'ব বিচাৰিম, আপোনাক মানে সকলোৱে ভালো পায়। মই এইটো নিজৰ ফালৰ পৰা কোৱা নাই, গোটেই অসমৰ জনসাধাৰণে আপোনাক ইমান ভাল পায়, ইমান ইউথ জেনেৰেশ্যনে আপোনাক ফ'ল' কৰে। আৰু আপুনি কৈছে যে অকণমান মই বেকা হ'ব লাগিব, অকণমান মই বেয়া হ'ব লাগিব, ডিপ্ল'মেটিক হ'ব লাগিব, তেতিয়াহে মোক ভাল পাব। কিন্তু আপোনাক সকলোৱে ভালো পায় আৰু আপুনি ভালো হয়, এই ক্ষেত্ৰত আপুনি কি ক'ব? ভাল পায় তেওঁলোকে যিয়ে মোৰ কৰ্মক্ষেত্ৰখনত মই কেনেধৰণে আগবাঢ়িছোঁ, কামৰ ক্ষেত্ৰত মই কিমান ছিনচিয়াৰ, সমাজ গঠনত মোৰ অৰিহণা কিমান আছে, ইউথখিনিক মটিভেশ্যন দিওঁতে মই কিমান আগ্ৰহী আৰু কিমান লেভেললৈকে মই ছেক্ৰিফাইচ কৰিছোঁ, বা মই কাৰোবাক ব্যক্তিগত জীৱনত কি ধৰণে কেনেকৈ সহায় কৰিছোঁ, আৰু সেই কথাটো মই কেনেকৈ প্ৰেছৰ পৰা লুকুৱাই ৰাখিছোঁ, এইবিলাক কথা যিয়ে জানে তেওঁলোকে ডেফিনেটলি ভাল পাবই লাগিব। মোক ভাল পোৱাৰ বাহিৰে বেলেগ উপায় নাই, প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে আজিলৈকে উইথ চিনচিয়াৰিটি কাম কৰিছোঁ, এই 23টা বছৰ ইণ্ডাষ্ট্ৰীত আছোঁ, কোনোদিন নিজৰ কামটোৰ লগত ফাঁকি দিয়া নাই। হয়, আৰু যদি কেতিয়াবা ভুল কৰিছোঁ সমজুৱাভাৱে মই নিজৰ ভুল স্বীকাৰ কৰিছোঁ যে হয়তো ভুল আছিলে। কিন্তু সিদ্ধান্তবোৰ ভুল বুলি কওঁতেও আচলতে সেই ভুলটোৰ কাৰণে আজি ক্ষমা প্ৰাৰ্থনা কেতিয়াও নামাগোঁ, কেতিয়াও নিবিচাৰোঁ, কাৰণ সেইখিনি সময়ত সেই ডিচিশ্যনটো কাৰেক্ট আছিলে। তাৰ ফলাফলটো ভুল হ'ল, কিন্তু মোৰ ডিচিশ্যনটো ভুল আছিলে, কিন্তু মই ভুল কৰা বুলি কোনোদিন কোৱা নাই। গতিকে হয়তো এই স্পষ্টবাদিতাই মানুহক আকৰ্ষিত কৰে, আৰু মই যি ধৰণে নিজকে মেইনটেইন কৰি আহিছোঁ আজিলৈকে, সেই কথাটো হয়তো য়াং জেনেৰেশ্যনক
আকৰ্ষিত কৰে গতিকে এইবিলাক হাতে খুতুৰে মিলি আজি মই আৰু মই PI নিউজৰ দৰ্শকক এটা কথা মই জনাম যে আৰু আপোনালোকে নিশ্চয় গমেই পাইছে যে ৰবি শৰ্মাই প্ৰায় নিজৰ লুকছটো চেঞ্জ কৰি থাকে হয়তো মানে হেয়াৰ কাট বা আপোনাৰ দাড়ি ষ্টাইল অকণমান চেঞ্জ কৰি থাকে জানিব বিচাৰিম আমি আৰু কাহিনীটো মই খুব কম কাম কৰোঁ যে অলপ চিলেক্টিভ ৰঘুপতি যেতিয়া কৰি আছিলোঁ ৰঘুপতি প্ৰায় মোৰ 50% কাম হৈছেহি আৰু এটা শিডিউল মোৰ এতিয়াও বাকী আছে সেই শিডিউলটোৰ কাৰণে মোৰ গেটআপটো অলপমান বেলেগ আছিলে তাত অলপমান মোৰ বয়সটো বেলেগ তাৰ হ'ল মই এঠাইও আৰম্ভ কৰিছিলোঁ তাৰপৰা থিয়েটাৰ যাবলৈ হ'ল গোটেই বস্তুবিলাক খেলি মেলি হৈ গ'ল তেতিয়া আপুনি স্পৰ্টছত ইমানখিনি মানে আগবাঢ়ি গৈছিলে ভাবিছিল নে কেতিয়াবা অভিনয় জগতলৈ আহিম অভিনেতা হ'ম একেবাৰে ভবা নাছিলোঁ কেনেকৈ আহিলে অতি স্বাভাৱিক কথা ডাক্তৰৰ ল'ৰা ছোৱালীবিলাকে যেনেকৈ নিজৰ মাক দেউতাকৰ ভাল ছাইডটোতকৈ তেওঁলোকৰ প্ৰফেশ্যনটোৰ বেয়া ছাইডটো বেছি দেখা পায় যে তেওঁক যেতিয়া লাগে তেতিয়া দেউতাক ঘৰত নাথাকে বা মাক নাথাকে দেখা পায় কেতিয়াবা ৰাতি ফোন আহিলে ইমাৰ্জেঞ্চি কেছ ছাৰ আহিব লাগে লগে লগে দেউতাক গুচি গ'ল এই বেয়া ছাইডবিলাক যেনেকৈ দেখি ল'ৰা ছোৱালীবিলাকে ডক্টৰ হ'ব নিবিচাৰে ঠিক সেইধৰণে আমাৰো এনেকুৱা হয় যে মই মোৰ মাক দেখি যেতিয়া মাৰ লগত শ্বুটিং চাবলৈ যাওঁ দেখা মই বাৰে বাৰে কাট কৰি থাকে কিয় কৈ নাজানো যে বহুত সৰু বাৰে বাৰে কাট কৰে বাৰে বাৰে লৈ থাকে একেটা লোৱাটোকে লৈ থাকে এবাৰ এনেকৈ ল'ব এবাৰ এনেকৈ ল'ব এবাৰ এনেকৈ ল'ব আমনি লাগে মানে দেখি আৰু দ্বিতীয় ডাঙৰ প্ৰব্লেম হৈছিলে যে গুৱাহাটীত ডাঙৰ দীঘল হোৱাৰ ল'ৰা মেকআপ ল'ব লাগিলে মানে নিজকে ছোৱালী লাগে গতিকে লিপষ্টিক কেনেকৈ লগাম এইটো আটাইতকৈ ডাঙৰ সমস্যা আছিল জীৱনত যে মই লিপষ্টিক নলগাওঁ এক্টিং নকৰোঁ তাৰমানে কোনো কাৰণত কিন্তু আপুনি এতিয়াওতো মেকআপটো ইমান ইউজ নকৰে মেকআপ মই এতিয়াও ইউজ নকৰোঁ কিন্তু কেতিয়াবা আমি লাইটটোৰ কাৰণে লাইটৰ ৰিফ্লেকশ্যন নহ'বলৈ কেমেৰাৰ সুবিধাৰ কাৰণে অলপমান মেকআপ ল'বলগীয়া হয় কাৰণ বাকী যিখিনি আৰ্টিষ্টে মেকআপ লয় তেওঁলোকৰ লগত মোৰ ডিফাৰেঞ্চটো বহুত বেছি হৈ যায় কিন্তু কিছু চিনেমাত আগতে ৰণাঙ্গন কৰি থকালৈকে মই খুব লাইট মেকআপ লওঁ আৰু ৰণাঙ্গনত মই একেবাৰে মেকআপ কৰা নাছিলোঁ সেইখনত মই এণ্টায়াৰলি ট্যান হৈ লৈছিলোঁ মই ৰ'দত থাকি পূৰা ক'লা হৈ লৈছিলোঁ লৈ কৰোঁতেও বাৰু মই ক'লাটো বাৰু ক'লা হৈ নোলাল মোৰ বগাই ওলাল আকৌ ফ্ৰেমত কিন্তু তেনেকৈ কৰিছিলোঁ মানে যদি লক্ষ্য কৰোঁ আমি অভিনেতাবোৰ বা অভিনেত্ৰীসকল কেৱল একোটা মানে প্ৰফেশ্যনেলছ নহয় তেওঁলোক এটা সুন্দৰ মানে এটা সুন্দৰ ব্যক্তিত্ব আচলতে বিউটিফুল পাৰ্চনেলিটি সেই পাৰ্চনেলিটিটো কেনেকৈ আহে বিকজ দে আৰ ৱেল ট্ৰেইন তেওঁলোকে ট্ৰেইনিংটো বঢ়িয়া হৈ যায় তেওঁলোকে কাটা চামুচেৰে খাব কেনেকৈ লাগে জানে সুন্দৰকৈ খোজ কেনেকৈ কাঢ়িব লাগে তাক জানে বহুতে তেওঁলোকক কোনটো পশ্চাৰত বহিলে ধুনীয়া লাগিব সেইটো জানে কোনটো এংগলত কথা ক'লে ভাল লাগিব সেইটো জানে হাঁহিটো বেকাকৈ মাৰিলে ভাল লাগিব সেইটো জানে গতিকে ইমান কনফিডেণ্ট হৈ যায় মানুহখিনি যে তেওঁলোকে ভিখাৰী এজনৰ পৰা আমেৰিকাৰ প্ৰেছিডেণ্টৰ লগত কথা পাতিবলৈ কুণ্ঠাবোধ নকৰে তেওঁলোকে নাৰ্ভাছনেছ নাই গতিকে এই যে সুন্দৰ এটা ব্যক্তিত্ব ডেভেলপ হয় এই বস্তুটোৰ প্ৰতি মই আকৰ্ষিত হ'লোঁ তেতিয়া যেতিয়া হিয়াদিনৰ পৰা আহিলে প্ৰথম তেতিয়া দেউতাই এই কথাষাৰ কওঁতে মই বোলে এবাৰ কৰি চাওঁ এবাৰ কৰিলোঁ এবাৰ কৰিলে আৰু ক'ত এবাৰ তেজ লাগিলে মুখত আৰু ভাগৰ এই যে নিচাটো লাগিল যে মানুহে নোযোৱাকৈ মই মোক লগ নোপোৱাকৈ মোৰ বিষয়ে সকলো জানে মই নিজৰ নামটো নিজৰ পৰিচয়টো দিবলগীয়া নহয় এই যিটো সোৱাদ আৰু ৰাইজৰ বিনা স্বাৰ্থত মানুহে কৰা মৰমটোৰ যিটো সোৱাদ এই সোৱাদটো এৰিব নোৱাৰিলে থাকি গ'লোঁ ছবি ইণ্ডাষ্ট্ৰীত চিমিলাৰলি এই একেটা বস্তুৱে হৈছিলে মোৰ থিয়েটাৰৰ লগত থিয়েটাৰ মই প্ৰথমতে পইচাৰ কাৰণে গৈছিলোঁ মই থিয়েটাৰৰ প্ৰতি ভাল পোৱা লৈ মই যোৱা নাছিলোঁ থিয়েটাৰলৈ মই প্ৰথম পইচাৰ কাৰণে গৈছিলোঁ কিন্তু তাৰপাছত গৈ যেতিয়া দেখিলোঁ মই অভিনয় কৰিলোঁ মঞ্চখনত তাৰপাছত যিটো কানেকশ্যন হ'ল মঞ্চখনত মোৰ লগত যে লাইভ মিউজিকেলত পাৰফৰ্ম কৰা যিটো মজা দৰ্শকে সন্মুখত বহি বাহ কৈ থাকিলে কেনেকুৱা এটা মানে উৎসাহ পোৱা যায় এই গোটেই বস্তুটোৰ যিটো মাদকতা সেইটো বস্তু থাকি গ'ল 9টা বছৰ থাকি গ'ল থিয়েটাৰ গতিকে এইবিলাক বস্তু মানে ধৰক এনেই শুনাবলৈ কৈ দিয়া নিচিনা কথা নহয় যে নাই মই সৰুৰ পৰা থিয়েটাৰ বিৰাট ভাল পাওঁ মই মৰিব পাৰোঁ জীয়াব এইবোৰ নাছিল এইবিলাক মোৰ মন গ'ল পইচা লাগে পইচাৰ কাৰণে গ'লোঁ থিয়েটাৰ গৈ দেখিলোঁ বিৰাট ভাল তাৰপিছত থাকি গ'লোঁ 9টা বছৰ ইমান ভাল লাগিলে গতিকে এনেকুৱা ধৰণৰ মোৰ এক্টিঙৰ এণ্ট্ৰিটো মোৰ তেনেকুৱা অভিনয় কৰিম অভিনয় হ'ম বুলি কোন দিন ভাবা ঠিক আছে আমি এই বিষয়ে পাতিম আৰু আপোনালোকে চাই আছে মোৰ সৈতে ষ্টাৰ ইন মেকিং মোৰ লগত আছে অসমৰ ৰবি শৰ্মা ৰবিদা এইবাৰ মই সুধিব বিচাৰিম বন্ধুত্ব শব্দটোৰ আপুনি সংজ্ঞা এটা দিব লাগে যাৰ আগত মই হৈ থাকিব পাৰোঁ সেইটোৱে বন্ধু যাৰ আগতে মই হৈ থাকিব পাৰোঁ এতিয়া সেইকাৰণে ডগ ইজ কল্ড দ্য মেনছ বেষ্ট ফ্ৰেণ্ড কুকুৰটো মানুহৰ আটাইতকৈ বেষ্ট ফ্ৰেণ্ড বুলি কয় কাৰণ কুকুৰে কাকো ক'ব নাযায় সি কি ক'লে এই যে ট্ৰাষ্টৱৰ্ডিনেছটো থাকে মানুহটো নিজে যি মন যায় তাকে কৰিব পাৰে সেই কথাটো হ'ব লাগে আচলতে যদি ফ্ৰেণ্ডছৰ আগত আমি যদি আৱৰণ লৈ চলিব লাগে আমি যদি মুখা এখন পিন্ধি থাকিব লাগে তাত কমফৰ্ট লেভেলটো ক'ৰবাত অলপ হ'লেও হ্ৰাস পায়
গতিকে যাৰ লগত কমফৰ্টেবল সি এ ফ্ৰেণ্ড। আপোনাৰ জীৱনত কেইগৰাকী বন্ধুৰ বিষয়ে জানিব বিচাৰে? একদম আমাৰ ফ্ৰেণ্ডশ্বিপটো গতিকে তেনেকৈ আছোঁ। পুৰণা মোৰ আৰু পাঞ্জাৱাৰীলৈ যোৱাৰ পাছত বন্ধু আছিলে, সুৰজিত আছিলে, ৰাজীৱ আছিলে। এতিয়া মোৰ বন্ধু আছে, আমাৰ মঙলদৈৰ মোৰ বন্ধু এজন আছে পংকজ বুলি, নয়ন বুলি এজন বন্ধু আছে মঙলদৈৰ। এনেকৈ বিভিন্ন ঠাইৰ এতিয়া বন্ধুত্ব আছে। আমাৰ বন্ধুত্ববিলাক অলপ বেলেগ ধৰণৰ। হয়, মই যদি সুধিব বিচাৰোঁ আছামী ইণ্ডাষ্ট্ৰীৰ পৰা কেইগৰাকীমান চেলিব্ৰিটি আপোনাৰ বন্ধু, মানে বন্ধুৰ তালিকাত যদি কেইগৰাকীমান চেলিব্ৰিটিৰ নাম যদি মই সুধিব বিচাৰোঁ? বন্ধু বুলিবলৈ মোৰ কোনো নাই, ফিল্ম ইণ্ডাষ্ট্ৰীত কোনো নাই। ফিল্ম ইণ্ডাষ্ট্ৰীত দে আৰ অল লাইক মাই ফেমিলি, তেওঁলোকে মোৰ পৰিয়ালৰ দৰে। আৰু তেওঁলোকৰ লগত বন্ধুত্বটো এইকাৰণেই নাই কাৰণ তেওঁলোকৰ লগত মই এখন আৱৰণ যদি ৰাখি নচলোঁ এইটো বিপদজনক হ'ব, কাৰণ তেওঁলোক প্ৰফেচনেল ৰিলেশ্যনশ্বিপ। আৰু প্ৰফেশ্যন আৰু পাৰ্চনেল লাইফটো যেতিয়াই মিক্স কৰিব তেতিয়াই গণ্ডগোল হয়। সেইটো গণ্ডগোল কৰিব নালাগে। পৰাপক্ষত প্ৰফেশ্যন বেলেগ ৰাখিব লাগে আৰু পাৰ্চনেল লাইফটো বেলেগ ৰাখিব লাগে। কিন্তু বিভিন্ন প্ৰগ্ৰেম বা বিভিন্ন অনুষ্ঠানত মই দেখিবলৈ পাওঁ জুবিন গাৰ্গ, আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ বা আপুনিও কেতিয়াবা কোৱা দেখা যায় যে আপোনাৰ আৰু তেখেতৰ মাজত খুব ভাল আমি আচলতে মই তাকেই কৈছোঁ যে আমাৰ উই আৰ অল ভেৰি গুড ফ্ৰেণ্ডছ। আমি আটাই খুব ভাল ফ্ৰেণ্ডছ, কিন্তু ইটছ মোৰ লাইক এ ফেমিলি। মানে জুবিনৰ লগত মোৰ এনেকুৱা হয় এতিয়া যে মই এটা সময় আছিলে যেতিয়া কয় যে আপুনি গান গালে মানে জুবিনদাৰ কণ্ঠটো ওলালেহে ভাল লাগে। আৰু এটা সময় এনেকুৱাও আছিল যে জুবিনৰ ক্ষেত্ৰতো মোক কোৱা হৈছিল যে আপোনাৰ যেতিয়া জুবিনদাৰ গানবিলাক যে ৰবিদাই গাই তেতিয়া ভাল লাগে। তো এটা ফেমিলিৰ নিচিনা বণ্ডিং হৈ যায়। সেইটো মানে ব্লাড ৰিলেশ্যনৰ নিচিনা। আৰু আমাৰ হীৰাবোৰৰ মাজেৰে যিটো তেজ দৌৰে সেই তেজটোৱে হৈছে চিনেমা, সেই তেজটোৱে হৈছে সংস্কৃতি। আমি ভাল পাওঁ সেই বস্তুটোৰ প্ৰতি, আমাৰ সেইকাৰণে উই আৰ কানেক্টেড। গতিকে সাংঘাতিকে ভাল ৰিলেশ্যনশ্বিপ। যেতিয়া আমি য'ত লগ পাওঁ তাতে ইমান সুন্দৰকৈ মাতোঁ, কৰ্ডিয়ালি। আজি মোৰ এপ এটা লঞ্চ কৰিছোঁ, তাত জুবিনক মই প্ৰথম ফোন কৰিছোঁ, সি মোৰ লগত আছে। মোৰ চিনেমাখনৰ কথা কওঁতে মই জুবিনৰ গান এটা মোৰ থাকিবই বুলি মই কৈছোঁ। ইভেন জয়ৰ লগত মোৰ ভাল, জয় বৰুৱাৰ লগত মোৰ খুব ভাল, পাপনৰ লগত মোৰ খুব ভাল। জয়ক মই কৈছোঁ জয় এইবাৰ তোৰ নিচিনা গান এইবাৰ নাই চিনেমাখনত মোৰ, গতিকে তোক নেক্সটখনত থাকিম। এইবাৰ পাপনক ৰাখিছোঁ, পাপন আছে, জুবিন আছে। ট্ৰুপাৰত মোৰ লগত জুবিন পাপন আছে, প্ৰস্তুতি আছে, বৰষা আছে। এইবিলাক চব আমি বন্ধুৰ নিচিনাই থাকোঁ, কিন্তু উই আৰ মোৰ লাইক ফেমিলি, পৰিয়ালৰ নিচিনা বেছি ৰিলেশ্যনশ্বিপ। আৰু আপোনাৰ ৰঘুপতি শ্বুটিঙৰ বিষয়ে অলপ জানিব বিচাৰিম, কেতিয়া ৰিলিজ কৰিব? আচলতেতো আমাৰ ৰিলিজ আমি কৰিবলগীয়া আছিলে অক্টোবৰ 9 তাৰিখে। অক্টোবৰ 9 তাৰিখে ৰিলিজ কৰাৰ কথা আছিলে, কিন্তু কৰোণাৰ কাৰণে অলপ ইফাল সিফাল হ'ল, শ্বুটিং কিছু ৰৈ গ'ল, কিছু অসুবিধা হ'ল। গতিকে এতিয়া আমি ছেকেণ্ড শ্বিডিউল বা লাষ্ট শ্বিডিউলটো আমি বোধ কৰোঁ জানুৱাৰীত কৰিম, কৰি আকৌ 2021 অক্টোবৰত ৰিলিজ কৰাৰ চিন্তা কৰিম পূজাৰ সময়ত। শ্বুটিং নাই, অলমষ্ট নহয়, আছে কিছু কিছু কাম আছে বাকী এতিয়া, মানে খৰচী কামবিলাক এতিয়া আছে। ৰঘুপতিত আপোনাক কেনেকুৱা গেটআপ বা কেনেকুৱা ধৰণে দেখিবলৈ পাম আমি? গেটআপটো নৰ্মেল গেটআপ এটাই, কিন্তু চিভিল ছাৰ্ভিচ মানে কৰা চিভিল ছাৰ্ভিচ ছাৰ্ভেণ্ট এজন। গতিকে তেওঁৰ সমাজ ব্যৱস্থাৰ বা যিটো কি বুলি ক'ম মই, ছ'চিয়েল যিবিলাক এলছ তাৰ বিপৰীতে কেনেকৈ ফাইট কৰে, যিটো জেনেৰেলি প্ৰত্যেকটা হিৰোই কৰে। আমাৰতো এটা থিয়ৰী আছে নে চিনেমা বনোৱাৰ, যে সুখৰ সংসাৰ মাজত ডিষ্টাৰ্বেঞ্চ আহে, সেইটো ঠিক কৰিবলৈ হিৰোই যি কৰিব লাগে সেইটোৱে চিনেমা হয়, আল্টিমেটলি সেইটোৱে চিনেমা। তো মোটামুটি সেইটো লাইনছতে আছে, কিন্তু তাক ডেলিভাৰী কৰা যিটো ষ্টাইলটো অলপমান বেলেগ ধৰণৰ পাব। তাৰ বেলেগ ধৰণৰ ষ্টাইল পোৱাৰ দুটা মেইন কাৰণ। প্ৰথম কাৰণ হৈছে যে মই স্ক্ৰিপ্ট আগতে লিখা নাছিলোঁ প্ৰফেচনেলি, গতিকে এইবাৰ স্ক্ৰিপ্টখন মোৰ, গতিকে আগতে লিখি থকা স্ক্ৰিপ্ট ৰাইটাৰসকলতকৈ অলপমান এটা বেলেগ ধৰণৰ ভেৰাইটি সোৱাদ এটা পাব। স্ক্ৰিপ্ট ষ্টৰী মোৰ। দ্বিতীয় কথাটো মই সেইটো ক'ব লাগিছিল। দ্বিতীয় কথা হৈছে ডাইৰেক্টৰ যিজন আছে তেওঁ মাত্ৰ 27 বছৰীয়া ল'ৰা এজন, গতিকে তেওঁৰ চিন্তাধাৰা ইউথৰ লগত একদম এট পাৰ গৈ আছে। প্লাছ তেওঁ মোৰ লগত জেল কৰিব পাৰিছে, সুব্ৰত কাকতি কৰিছে। গতিকে আৰু মোৰ গোটেই টিমটো মোৰ ইমান ষ্ট্ৰং যে তেওঁলোক চব সেই 26-27 বছৰীয়া ল'ৰা, তাতকৈ ওপৰত কোনো নায়েই। গতিকে ইমান য়াং টিম এটাৰ লগত কাম কৰোঁতে মই নতুন নতুন কথা শিকিবলৈ পাইছোঁ, যিবিলাক বস্তু মই আজি 23 বছৰ আমাৰ পুৰণা ষ্টাইলটোত মই শিকিব পৰা নাছিলোঁ। আৰু তেওঁলোকে মোৰ পৰা এই 23 বছৰৰ অভিজ্ঞতাটো পায়। গতিকে আমি একেলগে মিলি বৰ সুন্দৰ প্ৰডাক্ট এটা সৃষ্টি কৰিব পাৰিছোঁ। সেইটোৰ কাৰণে ভাল লাগিছে, ৰঘুপতি মানুহে এইটোৰ কাৰণে ভাল পাব। আৰু তাত এই গতানুগতিক বস্তুখিনিয়ে দিছোঁ, খালি অলপ বেলেগ ধৰণে দিছোঁ, ধুনীয়াকৈ দিছোঁ। হয়, এই মুহূৰ্তত পিয়াই নিউজৰ দৰ্শকক যদি ৰঘুপতিৰ পৰা অকণমান ডাইলগ আপোনাৰ। ৰঘুপতিৰ ডাইলগ এটা খুব পপুলাৰ হৈছে এইকেইদিনত মই খুব কৈ আছোঁ। তাত মানে MLA এজনক ৰঘুপতি কয় তাত, যে সি MLA জনে কয় যে তই কাৰ লগত কথা পাতি আছ অলপ সাৱধানে কথা কবি, কাৰণ ইয়াত ময়ে ৰজা ময়ে সংবিধান। তেতিয়া ৰঘুপতিয়ে তাক কয় যে তই ৰজা নহয়, তই চাকৰ হয়, সাধাৰণ জনতাৰ চাকৰ।
যদি এজন চাকৰে নিজকে ৰজা বুলি ভাবিব পাৰে তেতিয়াহ'লে সাধাৰণ জনতাই নিজকে ভগৱান বুলি ভাবিব পাৰে আৰু ৰজাৰ ভাগ্যও কিন্তু ভগৱানৰ হাতত এইটো এটা ডায়লগ লিখিছিলোঁ যাতে এইটো ডায়লগ খুব জনপ্ৰিয় হৈছে কিন্তু কোনোবাই পাই পেলাই ডায়লগটো মিম এটা বনাই পেলাই শ্বেয়াৰ কৰিলে সাংঘাতিক পপুলাৰ হৈছে মানুহে খুব মোক ভিডিঅ' কৰি পঠিয়াই আছে চবেই ডায়লগটো কৈ চ' সেই এটা মোৰ প্লাছ পইণ্ট ছবিখনৰ আৰু আমি জানিবলৈ পাইছোঁ আপোনাৰ নতুন এপছ এটা আজি লঞ্চ হ'বলৈ পৰহিলৈ লঞ্চ হ'বলৈ কৈ আছে ট্ৰপাৰ বুলি অকণমান এই বিষয়ে জানিব বিচাৰিম এই এপটোৰ বিষয়ে কোৱাটো মই এনে একচুৱেলি ব্যক্তিগত এটা বস্তু মই ক'ব নিবিচাৰিলোঁ হয় চেনেলটোত কিন্তু ইয়াত মই এইকাৰণে ক'ব বিচাৰিম কাৰণ ইয়াত আচলতে এইটো অসমত থকা আমাৰ ল'ৰা ছোৱালীখিনিৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত যথেষ্ট মানে গুৰুত্বপূৰ্ণ হ'ব এই এপটোৰ নাম হৈছে ট্ৰুপাৰ এক্ট TROUPER এক্ট ACT এক্ট এইটো ক্ষেত্ৰত মানে এনেকুৱা হ'ব আগতে দেখা যায় প্লে ষ্ট'ৰত এভেইলেবল হ'ব পৰহি মানৰ পৰা হৈ যাব ঈশ্বৰ কৰিলে আমি আপলোড চলি আছে তাত মানে কথাটো এনেকুৱা হৈছে যে আমি ইমান দিনে দেখি আহিছোঁ যে বিভিন্ন ক্ষেত্ৰত ল'ৰাবিলাকক ঠগ প্ৰবঞ্চনাৰ বলি হ'বলগীয়া হয় কোনোবাই মাতি পঠিয়াই চিনেমাৰ নামত চিনেমা কৰিম বুলি ইণ্ডাষ্ট্ৰীটো বদনাম কৰে কয় 20,000 টকা দিবা 30,000 টকা দিবা মই তোমাক এটা ৰোল দিম বুলি কৈ পেলাই সেই বহি থাকে চিনেমা নহয় কেতিয়াও নহয় সেই পইচাখিনি ঠগি দিয়ে ছোৱালীবিলাক ওলাই আহে তেওঁলোকৰ ছিকিউৰিটিৰ কথা আহে যে কোনোবাই মাতি দিয়ে পটকৈ আহা ৰোল এটা দিম বুলি কৈ মাতিলে ছোৱালীবিলাক বিপথে যাবলগীয়া হয় বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তো এই গোটেই বস্তুটো কাৰ্টেল কৰি পেলাই আমি মই কেইটামান ল'ৰা আচলতে আমাৰ অসমীয়া ল'ৰা কেইজনমান আহিলে এপ এটা লঞ্চ কৰিম বুলি ক'লে তাত আমি এনেকুৱা ধৰণে এপ এটা কৰোঁ যে টিকটকৰ নিচিনা এপ এটা কৰোঁ মই বোলো টিকটকটোতো এটা পুৰণা কনচেপ্ট এই কনচেপ্টটো ঠিক নহয় মোক তেওঁলোকে ব্ৰেণ্ডিঙৰ কাৰণে বিচাৰিছিলে তো তেওঁলোকে আহি পেলাই ক'লে যে এইটো কৰিবলৈ মই বোলো আমি বেলেগ ধৰণৰ এটা কনচেপ্ট কৰোঁ তেওঁলোকে একচেপ্ট কৰিলে মোৰ কনচেপ্টটো আৰু তাত বস্তুটো এনেকুৱা হৈছে যে এক্টিং মডেলিং ছিংগিং বা পাৰফৰ্মিং আৰ্টছ বিভিন্ন ধৰণৰ ৰিচাইটেশ্যন বা যাৰ যিটো টেলেণ্ট আছে কোনোবাই মাৰ্চেল আৰ্ট কৰি ভাল পায় কোনোবা ল'ৰা ছোৱালীয়ে ৰাইম গাই ভাল কোনোবা ল'ৰা ছোৱালীয়ে এক্টিং কৰিব পাৰে এই গোটেই বস্তুবিলাক এটা প্ৰফাইল মেইনটেইন কৰি পেলাই আমাৰ ট্ৰুপাৰ এক্টত থাকিব তেওঁলোকে ছাবস্ক্ৰাইব কৰিব লাগে আৰু বছৰি 150 টকা মানে 149 বছৰি 149 দিব লাগে দি পেলাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি নিজৰ এটা প্ৰফাইল ৰাখিব লাগে আমাৰ ইণ্ডাষ্ট্ৰীত যেতিয়া নতুন কাষ্টিঙৰ প্ৰয়োজন হ'ব তেতিয়া আমি ট্ৰুপাৰৰ থ্ৰুদি কাষ্টিং কৰিব পাৰিম হয় আপুনি ভাবেনে আপোনাৰ ট্ৰুপাৰ এক্টটোৱে অসমীয়া মানে আমাৰ ইণ্ডাষ্ট্ৰীত অকণমান হ'লেও কিবা নতুন ধাৰা সৃষ্টি ডেফিনেটলি কাৰণ কিয় প্ৰথম বস্তু হ'ল মই ক'লোঁ নহয় যে ইট উইল এক্ট এজ এ ছেফ গেটৱে এটা ছেফটি গেটৱে হ'ব তো মানুহবিলাক ছেফ হৈ গ'ল প্ৰথম কথা দ্বিতীয় কথা আজি যদি কোনোবা এখন ভিতৰুৱা অঞ্চলৰ গাঁৱত কোনোবা এটা ল'ৰাই যদি আজি চাকৰি কৰি আছে সি যদি তাত সোমাই আছে তাৰ পৰা ওলাই আহিব নোৱাৰে অডিশ্যন দিব নোৱাৰে স্ক্ৰীণ টেষ্ট দিব নোৱাৰে তেওঁ কেনেকৈ কেতিয়াবা ছবি জগতলৈ আহিম বুলি ভাবিব পাৰে কেতিয়াও ভাবিব নোৱাৰে কিন্তু তেওঁ বা কোনোবা এগৰাকী ছোৱালী দেখিবলৈ ধুনীয়া তেওঁৰ এক্টিং টেলেণ্ট আছে তেওঁ হিৰ'ইন হ'বলৈ মন যায় বা এক্টিং কৰিবলৈ মন যায় তেওঁ কনজাৰ্ভেটিভ মাক দেউতাক ঘৰৰ পৰা ওলাই আহিব নিদিয়ে বা কোনে আনিব দেউতাকো ধৰ বয়স হৈছে এতিয়া আনিব কোনে ইমান দূৰ বা আহোঁতে যাওঁতে তেওঁৰ 1,000-2,000 টকা ফাইনেন্সিয়েল এটা প্ৰব্লেম হ'ব তেওঁলোকে অন্তত ঘৰত বহি বহি যদি প্ৰফাইলটো মেইনটেইন কৰি থাকে আমাৰ ইয়াতে কাষ্টিং কৰা মানুহখিনিয়ে চাই পেলাই তাৰ পৰা চিলেক্ট কৰিব পাৰিব আমি ঘৰলৈ যাব পাৰিম ছোৱালীজনীৰ আমি গৈ মাক দেউতাৰ লগত কথা পাতি ছেফলি মই যদি যাওঁ ৰবি শৰ্মা যদি যায় ডাইৰেক্টলি যতীন বৰা যদি যায় জুবিন যদি যায় যে নাই আপোনাৰ ছোৱালীজনী আমাক ছবিখনৰ কাৰণে দিয়ক তেওঁলোকে ডেফিনেটলি বিশ্বাস কৰিব পাৰিব প্লাছ যিকোনো মানুহে মানে মই ক'ব খুজিছোঁ কোনোবা যদি ফিজিকেলি চেলেঞ্জ মানুহ আছে কোনোবা বয়সস্থ মানুহ 85 বছৰীয়া বৃদ্ধা এগৰাকীয়ে যদি ভাবে যে মই অভিনয় কৰিব লাগে তেওঁ নিজৰ প্ৰফাইল টাইম এতিয়া ইণ্টাৰেষ্টিংলি ৰঘুপতিৰ ছেকেণ্ড শ্বিডিউলৰ কাৰণে মোক এগৰাকী 80+ 80ৰ ঊৰ্ধৰ এগৰাকী বয়োজ্যেষ্ঠ মাইকী মানুহৰ প্ৰয়োজন এতিয়া আমি তাৰ চিলেকশ্যনটো ট্ৰুপাৰ থ্ৰু দিয়ে কৰিম আমি অলৰেডি এডভাৰটাইজমেণ্ট দিলোঁৱেই আমাক এতিয়া মই যিখন ৱেব ছিৰিজ কৰিম ইলিগেল বুলি তাত দুটা মেজৰ কেৰেক্টাৰৰ কাৰণে ল'ৰা এটা ছোৱালীজনী 24 বছৰীয়া ল'ৰা এটা আৰু 15-16 বছৰীয়া ছোৱালী এজনীৰ কাৰণে আমি ৰিক্ৰুটমেণ্ট ট্ৰুপাৰ থ্ৰু দিয়ে কৰিম গতিকে যিয়ে সোনকালে তেওঁলোকে ছাবস্ক্ৰিপশ্যন কৰি নিজৰ এটা প্ৰফাইল মেইনটেইন কৰিব আমাক চিলেকশ্যন কৰিব লাগিলে আমি চাব পাৰিলোঁ চাই দেখি এই ছোৱালীজনী ভাল এই ল'ৰাটো ভাল ইহঁতক ফোন কৰি পেলাই কথা পাতিলোঁ যে ইমান তাৰিখে অডিশ্যন আছে আহি যোৱা চ' এই যে সুবিধাটো হ'ব বা কাৰোবাৰ কোনোবাই চকুৰে দেখা নাপায় যে তেওঁৰো মন আছে অভিনয় কৰা তেওঁ কেতিয়া ক'ত আহিব কোনে লৈ আহিব কিন্তু আজি ট্ৰুপাৰ থ্ৰু যদি তেওঁ এটা যদি ফ্ৰেম মানে এটা প্ৰফাইল মেইনটেইন কৰি থাকে আমাক অন্তত কাইলৈ এটা এনেকুৱা চৰিত্ৰ লাগিলে আমি তেওঁক লৈ আহিব পাৰিম তাৰ পৰা গতিকে পেয়া নিউজৰ দৰ্শকক জনাইছোঁ আপোনালোকৰ কাৰণে এটা সোণালী সুযোগ ট্ৰুপাৰ যোগেদি আপোনালোকৰ নিজৰ প্ৰফাইল এটা বনাব পাৰে বনাই কিনে আপোনালোকৰ এক্টিঙে হওক বা আপোনালোকৰ যিকোনো মডেলিং হওক
মডেলিং হওক গানৰ ক্ষেত্ৰত হ'ব পাৰে মাৰ্শাল আৰ্টছ হ'ব পাৰে ফাইটৰ যিকোনো এনিথিং যিকোনো টেলেণ্ট থাকিব পাৰে তেওঁলোকৰ মাজত আৰু এটা কথা মই মেনশ্যন কৰি দিওঁ যে কোনোবাই হয়তো ক'ব পাৰে যে 149 কিয় এনুৱেলি য'ত টিকটক ফ্ৰী আছে সেইটো সুধিব বিচাৰিছিলোঁ মই ক'ব বিচাৰিছোঁ যে এটা প্ৰফেচনেল এপ মেইনটেইন কৰোঁতে যথেষ্ট কষ্টিং আৰু যদি মই তেওঁলোকক ফ্ৰী অফ কষ্ট এপ এটা দিবলৈ যাওঁ আৰু যিহেতু মোৰ এপটো অকল অসম বেছড ছাবস্ক্ৰাইবাৰ্ছ মোৰ ডেফিনেটলি কম হ'ব ইণ্ডিয়া লেভেলত মই কৰা নাই নেশ্যনেল লেভেলত নহয় অকল অসমৰ কাৰণে গতিকে মই যদি তেওঁলোকৰ পৰা এই চাৰ্জটো নলওঁ তেতিয়াহ'লে এই এপটো মেইনটেইন কৰিবলৈ মোৰ অসুবিধা হ'ব তেওঁলোকক মই কোৱালিটি এপ এটা দিব নোৱাৰিম এতিয়া অন্ততঃ মই তেওঁলোকক এটা কোৱালিটি এপ দিব পাৰিম গতিকে বছৰি 149 মই নাভাবোঁ যে সাংঘাতিক টকা সেইটোৱে ৰবিদা আপোনাৰ জীৱনত প্ৰেম কেতিয়া আহিছিল প্ৰথম প্ৰেম আহিছিলে যিদিনাখন মই মানুহ আৰু ৱাল এখনৰ মাজত পাৰ্থক্য কৰিব শিকিছিলোঁ গতিকে প্ৰথম প্ৰেম আছিলে মোৰ মা প্ৰথম প্ৰেম মই তেওঁৰ লগতে মই প্ৰথম প্ৰেমত পৰিছিলোঁ আৰু তাৰ পাছত বহুবাৰ আহিল প্ৰেম বিভিন্ন ৰূপ লৈ আহিল বিভিন্ন সময়ত আহিল বিভিন্ন ধৰণে আহিল বহুবাৰ আহিল কিন্তু অভাৰলেপ হৈ অহা নাই কোনোদিন এটা থাকোঁতে আৰু এটা হোৱা নাই আৰু দ্বিতীয় যেইবাৰে আহিছে তাগৰা হৈছে জোৰদাৰ হৈছে আৰু প্ৰত্যেকগৰাকী প্ৰেয়সীয়ে বা প্ৰত্যেকজন প্ৰেমিকে মোক এটা সুন্দৰ অভিজ্ঞতা দি গৈছে জীৱনত যিবোৰ অভিজ্ঞতা লৈ মই আজি চলি আছোঁ বহুত কথা শিকালে জীৱনৰ প্ৰতি তেওঁলোকে মোক সজাগ কৰি তুলিলে কি কৰিব লাগে যেনেকৈ শিকিলোঁ কি কৰিব নালাগে সেইটো শিকিলোঁ গতিকে আৰু ফাইনেল প্ৰেম যেতিয়া মোৰ হ'ল সেইটো বিয়াৰ পাছতহে হ'ল গতিকে এতিয়া মই সম্পূৰ্ণৰূপে মোৰ পত্নীৰ লগত প্ৰেমত আপোনাৰ এৰেঞ্জ মেৰেজ আছিলে এৰেঞ্জড কাম লাভ কাৰণ কিয় মই তেওঁক যেতিয়া থিয়েটাৰলৈ গৈছিলোঁ তেতিয়া তেওঁক দেখি মোৰ পচন্দ হৈছিলে তেতিয়া ডাইৰেক্ট মই তেওঁক বিয়াৰ প্ৰস্তাৱ দিছোঁ ডাইৰেক্ট মই কৈছোঁ বিয়া পাতিবা নেকি এতিয়া আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হোৱা নেকি সুধিবলৈ বয়সো নাই যথেষ্ট দেৰিকৈ বিয়া পাতিছোঁ গতিকে ডাইৰেক্ট তেওঁক প্ৰস্তাৱ দিছোঁ তেওঁ ক'লে যে ঘৰৰ লগত কথা পাতিব লাগিব মই পলুৱাই মই নিনিওঁ কথা পাতিম ৰাজি হ'লে তুমি যদি কোৱা তেতিয়াহ'লে যেনেকৈ নহওক মই লৈ আহিম বোলে তেনেকুৱালৈকে নগ'ল বাৰু আটাই ভালেই পালে গতিকে সকলো কথা পাতি আমাৰ এৰেঞ্জড হ'ল সুন্দৰকৈ দুটা পৰিয়ালৰ এটা সুন্দৰ মিলন হ'ল আমাৰ বিয়াখনৰ মাজেৰে আৰু এতিয়া আমি যথেষ্ট সুখী দুটা বাচ্চা লৈ টুইনছ ল'ৰা ছোৱালী মোৰ গতিকে আমাৰ প্ৰেম চলি আছে এনেকৈ এতিয়া আপোনাৰ প্ৰেম জোৰদাৰ এতিয়া মোৰ প্ৰেম জোৰদাৰ পাৰ্মানেণ্ট প্ৰেমত আহি পৰি গ'লোঁ আৰু এতিয়া ইয়াৰ পিছত আৰু মেইনটেইন কৰে এফালে ল'ৰা ছোৱালী ফেমিলি এফালে অভিনয় এফালে আপোনাৰ স্পৰ্টছ সকলোবোৰ এতিয়া প্ৰেম আমি একেবাৰে মেইনটেইন কৰিব পৰা নাই কাৰণ তাত মাজত ল'ৰা ছোৱালী সোমাই দিয়ে আৰু প্ৰফেশ্যনটোতো আছে সেইটো এৰিব নোৱাৰোঁ আৰু মাজত বন্দিতাও আহে সময় বিচাৰি গতিকে তুমিও বাধা দিয়া তুমি তোমাক নহ'লে মই এতিয়া মোৰ পৰিবাৰৰ লগত থাকিলোঁ চ' এই বিভিন্ন বস্তুবিলাকে বাধা দিয়াৰ ফলত আমি এতিয়া আমাৰ প্ৰেম অলপ কিছু আমাৰ মানে গতিটো লেহেম হৈছে গতিকে আশা কৰিছোঁ ল'ৰা ছোৱালী সোনকালে ডাঙৰ হ'ব হ'লে আমাক দুটাক আকৌ সময় দিব অলপ বুঢ়া বুঢ়ী দুটা সময় লওক অলপমান আৰু আমি আমাৰ মতে থাকিব পাৰিম ৰাইজৰ মৰমে কেতিয়াবা আমনি কৰে নেকি মৰম নহয় আচলতে আমাৰ পয়জন আৰু টক্সিনৰ মাজত ডিফাৰেঞ্চ আছে নহয় এটা বস্তু যে টক্সিনটো হৈছে যিটো কম পৰিমাণে খালেও আমি মৰি যাম আৰু পয়জনটো হৈছে যিকোনো বস্তু ভাল কিন্তু তাক বেছি পৰিমাণে খালে আমি মৰি যাম গতিকে পানীটো পয়জনাছ যদি আমি বেছিকৈ খাওঁ ঠিক তেনেকৈ প্ৰত্যেকটা বস্তু বেছি হ'লেও অলপ কেতিয়াবা অসুবিধা লাগে নলগা নহয় কিন্তু আকৌ অলপ সময় ৰৈ যেতিয়া উভতি চাওঁ যে দেখোঁ যে বাহ ইমান মানুহে ভাল পায় আৰু যেতিয়া বাৰে বাৰে এই কথাটো উপলব্ধি কৰোঁ নহয় যে আমি বিখ্যাত কাৰণে আমাক মানুহে ভাল নাপায় আমাক মানুহে ভাল পায় কাৰণে আমি বিখ্যাত তেতিয়া সেই ভাল পোৱাবোৰ এটকা নিচিনা হয় সেই মানুহবিলাকৰ তেতিয়া আৰু টকা বুটলটোতো কোনো এলাহ নকৰে ঠিক এতিয়া মৰম বুটলটো আমি এলাহ নকৰোঁ এইকাৰণে গতিকে মৰমটো বৰ সগৌৰৱে বুটলোঁ আৰু মানুহৰ মৰমটো সদায় শিৰত লৈ চলোঁ ভাল লাগে কিন্তু ফোনবিলাক আহি থাকিলে আমনি লাগে হোৱাটছএপত কথা নাই বাতা নাই গুড মৰ্ণিং বহুত হৈ থাকিলে অলপ বেয়া লাগে কথা নাই বাতা নাই কি খবৰ বুলি সুধিলে বেয়া লাগে তেতিয়া কেতিয়াবা খঙতে এনেকুৱা হ'লেতো জানিনো কৰিবি কি ভাই কাৰণ বাৰ্থডে দিনাখন এনেকুৱা হয় যে মোৰ মাহঁতে মোক উইচ কৰিব নাপায় কাৰণ মই ফোনটো অন কৰাৰ লগে লগে ৰাতিপুৱা প্ৰায় 5 মিনিট সময় কিটিং কৰি থাকে তাৰপৰা দেখা পাওঁ 3000 মেছেজ সোমাইছে 3000 মেছেজতে ৰিপ্লাই কেনেকৈ দিম মই আৰু আহি আছে গতিকে ফোন অফ কৰি দিওঁ তো মায়ে ফোন কৰি মোক নাপালে আকৌ বেলেগৰ ফোনৰ পৰা মৈত্ৰীৰ ফোনৰ পৰা মই ফোন কৰিবলগীয়া হয় মাক কেতিয়াবা আমনি লাগি যায় কেতিয়াবা আমনি লাগে নলগা নহয় কিন্তু আমনি লগাটো উচিত নহয় আচলতে কিন্তু উপায় নাই আমিওতো মানুহ আমিও ভুল কৰোঁ আপোনাৰ ভ্ৰাম্যমান যাত্ৰা প্ৰথম মই 2007 চনত গ'লোঁ হেঙুল থিয়েটাৰ ফাৰ্ষ্ট আছিলে সেয়া মই যে ক'লোঁ অলপ আগতে পইচাৰ কাৰণে গৈছিলোঁ বুলি সেই ফাৰ্ষ্ট যাত্ৰা তাৰপাছত এবছলুটলি ভ্ৰাম্যমানৰ লগত প্ৰেমত পৰিলোঁ খুব ভাল লাগিল ভ্ৰাম্যমান অভিনয় কৰি আৰু ইমান এটা সুন্দৰ সুযোগ পালোঁ প্ৰথম ডোখৰত বেয়া লাগিলেও
গোটেই অসমখনৰ মানুহখিনিৰ লগত ওৱান অন ওৱান ৰিলেশ্যনশ্বিপ যে সকলো দৰ্শকে জানে যে ৰবি শৰ্মাই শ্ব' শেষ হোৱাৰ পাছত প্ৰায় 45 মিনিট 1 ঘণ্টা সময় মানুহৰ মাজত থিয় হৈ কথা পাতোঁ মই থাকোঁ থাকি কথা পাতোঁ সোধোঁ তেওঁলোকক আৰু যিটোৰ ফলস্বৰূপে আজি দুটা কথা হৈছে এটা হৈছে মোক যিয়ে ভাল পায় সি মোক এনেকুৱা এটা লেভেলত জানে যে মোক ব্যক্তিগতভাৱে তেওঁলোকে চুই পাইছে চাই পাইছে আৰু তেওঁলোকে ব্যক্তিগত লেভেলত মোক দেখি ভাল পাইছে যে এই মানুহৰ কথা পাতিবলৈ ভাল ইজ কৰ্ডিয়েল বা সেই গপ ভেমটো নাই তো সেইটো এটা মোৰ প্ৰথম এডভান্টেজ হৈছে মানুহখিনি মোক চিনি পায় আৰু দ্বিতীয় সুবিধা হৈছে যে মই যেতিয়া আজি স্ক্ৰিপ্ট এখন লিখোঁ তেতিয়া সেই মানুহবোৰৰ মতামতবোৰ মোৰ কামত আহে যেতিয়া নাটক এখন কৰি উঠি সোধোঁ যে আপোনালোকৰ কোনটো ভাল লাগিল যেতিয়া তেওঁলোকে কয় যে না অমুকটো বস্তু বিৰাট ভাল লাগিল এই বস্তুটো ভাল নালাগিল আমি কিন্তু প্ৰথমতে আমিতো প্ৰত্যেকটা বস্তু মানুহে ভাল পাব বুলিয়ে বনাওঁ তাৰপিছত যেতিয়া মানুহে কয় যে ভাল নালাগিল তাই মানুহৰ মতামতটো গম পাই যাওঁ যে লোৱাৰ আছামৰ ফালে কেনেকুৱা হয় মধ্য অসমত কি হয় আপাৰ আছামৰ ফালে কেনেকুৱা হয় তেওঁলোকে কেনেকুৱা কি বস্তু ভাল পায় গতিকে আমি তাক মিহলাই এটা সুন্দৰ মিক্সাৰ তৈয়াৰ কৰিব জনা হৈ গ'লো এতিয়া গতিকে সেইটো ক্ষেত্ৰত কামত আহে চ' ৱাণ্ডাৰফুল গোটেই বাংলাৰ জাৰ্ণিটো মোৰ কাৰণে বিৰাট বিউটিফুল হয় আপোনাৰ অভিনয় জগতত আপোনাৰ যিখিনি কো আৰ্টিষ্ট আছে আপুনি সদায় মানে সকলোকে গাইড কৰি লৈ গৈছে আজিলৈ যিখিনি মোৰ পৰা গাইডেঞ্চ বিচাৰে ডেফিনেটলি কৰিছোঁ কেতিয়াও কাকো ডিপ্ৰাইভ কৰা নাই ডিনাই কৰা নাই আৰু সেইটো চাগে সকলোৱে জানে মই কেমেৰাৰ সন্মুখত থিয় হৈ গৈছোঁ যে মোৰ ছিনিয়ৰখিনিৰ কথা নকওঁ কিন্তু মোৰ জুনিয়ৰখিনি যিখিনি আহিছে তেওঁলোকে সদায় মোক সেই বুলিয়েই এটা মোক এক্সট্ৰা মৰম কৰে যে ৰবিদালত কাম কৰিবলৈ ইটছ ভেৰি ইজি ভাল আপোনাৰ সমসমীয়া যিমানখিনি মানে কো আৰ্টিষ্ট আছে অভিনেতা অভিনেত্ৰী হয় কাৰ লগত অভিনয় কৰি আপোনাৰ কমফৰ্টেবল কাৰ লগত বেছি ভাল লাগে তুমি মাৰিব খুজিছা নেকি মোক এইবিলাক কথা কয় মই কাৰ কথা ক'ম বাকীকেইটা কি অৱস্থা কৰিব মোৰ কালি চিনেমা কৰিব কাইলৈ আজি কৈ উঠিয়ে কাইলৈ কাৰোবাৰ লগত কাম কৰিব আৰু যাওক সেইটো আমাৰ লাইটাৰ নোট মই কথাটো কৈছোঁ হয় কিন্তু আচলতে চবৰ লগতে ভাল লাগে আৰু বিভিন্ন চৰিত্ৰ বিভিন্ন অভিনেতা অভিনেত্ৰী বেলেগ ধৰণে কৰে কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ কথা হৈছে এইটো যে প্ৰফেচনেল আৰ্টিষ্টৰ লগত প্ৰফেচনেলি কাম কৰা মজাটো সাংঘাতিক তাত আমাৰ টাইমিংবিলাক ভালে থাকে আমাৰ অভিনয় ভাল হৈ গৈ থাকে আৰু তেওঁলোকৰ পৰা আমি শিকিও থাকোঁ যেনেকৈ তেওঁলোকে আমাৰ পৰা শিকি থাকে এই যে মানে জ্ঞানৰ যে আদান প্ৰদানটো হয় এই বস্তুটো আচলতে বৰ ধুনীয়া আৰু সেইকাৰণে দুজন আৰ্টিষ্টক একেলগে চোৱাৰ হেঁপাহটো সৰ্বসাধাৰণ মানুহৰ সাংঘাতিক লেভেলত থাকে চবেই বিচাৰে যে ৰবি শৰ্মাক ভাল পায় ঠিকেই যতীনক ভাল পায় ঠিকেই জুবিনক ভাল পায় ঠিকেই কিন্তু এই তিনিটাক একেলগে দেখিলে আৰু ভাল লাগিব সেইটো যে হয় সেইটো এইটো কাৰণে সেইকাৰণে আপোনালোকক আই থিংক মনিন বৰুৱা ছাৰে আপোনালোকক এটা নাম দি থৈ গৈছিল ত্ৰিমূৰ্তি বুলি যতীন দা আপোনাক আৰু জুবিন দা আমি তেনেকেই কৰোঁ কাম ভাল লাগে হয় আৰু বৰষাৰাণী বিষয়ে আৰু আপোনাৰ জুতিটো মানে সকলোৱে বৰষাৰ লগত মই বহুত কাম কৰিছোঁ প্ৰথম কথা দ্বিতীয় কথা ভাল পায় বৰষাৰ লগত ভাল পায় কি তাইৰ লগত মোৰ অন স্ক্ৰীণ কেমেষ্ট্ৰিটো খুব ভাল আৰু শৈলীটোও মিলে ষ্টাইলটোও মিলে কাম কৰাৰ আৰু বৰষাৰ লগত কিবা এটা কাৰণে বেটাৰ জেলিং এইকাৰণে হয় কাৰণ মোৰ লেফ্ট প্ৰফাইলটো ভাল বৰষাৰ ৰাইট প্ৰফাইলটো ভাল গতিকে আমি যেতিয়া থিয় হ'লে মানে আমাৰ মিলি থাকে প্ৰফাইললৈ আমাৰ কোনোদিন কাজিয়া নালাগে যে মই সিফালে থিয় মই সিফালে থিয় একদম এডজাষ্ট হৈ থাকে বঢ়িয়াকৈ গতিকে বৰষাৰ লগত ভাল লাগে আৰু ৰিচেণ্টলি এটা কাম কৰিলোঁ আমি টেল মি ইটছ গ্ৰে বুলি তাত যেতিয়া মোক ষ্টৰিটো শুনালে আমাৰ ডিৰেক্টৰ স্ক্ৰিপ্ট ৰাইটাৰ বিষ্ণু সন্দিকৈ খুব টেলেণ্টেড ল'ৰা নতুন ল'ৰা সাংঘাতিক ভাল ল'ৰা এই যেতিয়া কনচেপ্টটো শুনাৰ লগত মোৰ ভাল লাগি মই তাক ক'লোঁ যে মই প্ৰডিউচ কৰিম সি কিন্তু প্ৰডিউচাৰ নাই জানা মই প্ৰডিউচ কৰিম মানে জিমটো বাদ দিটো এতিয়া আৰু ৰবি শৰ্মা না হ'ব নোৱাৰে আৰু জিম মই এৰিব নোৱাৰোঁ আৰু ৰেগুলাৰ জিম নগ'লে মোৰ ডিপ্ৰেশ্যন আহে এতিয়া মানে আমাৰ এনেকুৱা ধৰণৰ এটা অভ্যাসটো এডিকশ্যন এটা হৈ গ'ল মোৰ ডিপ্ৰেশ্যন হয় হয় আমাৰ সময় হৈছে আমি অনুষ্ঠানটো সামৰিম কিন্তু ৰবিদা মই তাৰ আগতে লাষ্ট কুৱেশ্যন বুলিয়ে ক'ব লাগিব কাৰ সময়ত আপোনাৰ যথেষ্ট মানে আপুনি যথেষ্ট ওতঃপ্ৰোতভাৱে আপুনি কা আন্দোলনত জড়িত আছিলে কিন্তু এতিয়া কাৰ স্থিতি আপোনাৰ মতে মোৰ মনততো একেবাৰে একে আছে তেতিয়া যিমান জোৰ আছিলে এতিয়াও ইমান জোৰেই আছে আৰু মোৰ স্থিতিটো সলনি হোৱা নাই এই ক্ষেত্ৰত প্ৰথম কথা দ্বিতীয় কথা হৈছে যে মই এক্সিবিশ্যনটো মই অলপ কমাই দিলোঁ এক্সিবিশ্যনটো কমালোঁ এইকাৰণে কাৰণ যেতিয়া মই দেখা পালোঁ যে কাখনৰ বিৰোধিতা স্বতঃস্ফূৰ্তভাৱে অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে কৰিছে আৰু সকলো ওলাই আহিছে ঘৰৰ পৰা আমি এটা কথা জানিব লাগে বা বুজিব লাগে যে এটা কাৰফিউ উফৰাই দিব পৰা কমপ্লিট লকডাউনৰ নিচিনা এটা পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা কেপাচিটি অকল 2টা বা 3টা সংগঠন বা 10টা ক্লাবৰ নাথাকে এইটো অসমৰ
জনতাৰ একক সিদ্ধান্ত যে তেওঁলোকে কাৰ বিৰোধিতা কৰিছে। গতিকে সেইটো যেতিয়া হ'ল আৰু আমি ওলাই আহিলোঁ, তেতিয়া ময়ো এজন অসমীয়া হিচাপে ওলাই আহিছিলোঁ। মোৰো বিদ্ৰোহী মন এটা আছে কাৰণে ওলাই আহিছিলোঁ, বিদ্ৰোহ কৰিবলৈ সাহ আছিল কাৰণে ওলাই আহিছিলোঁ। মই প্ৰথমজন ব্যক্তি যিয়ে বিজেপিৰ পৰা ৰেজিগনেশ্যন দি পেলাই ওলাই আহিলোঁ। আপুনি প্ৰথমজন অভিনেতা, মই সেইটো অভিনেতা নহয়, মই প্ৰথমজন ব্যক্তি ইয়াত, অকল অভিনেতা বুলিয়ে নহয়। গতিকে মই প্ৰথমজন ব্যক্তি যিয়ে মই বিজেপিৰ পৰা ৰেজিগনেশ্যন দি ওলাই গুচি আহিলোঁ। আচ্ছা, ওলাই অহাৰ পাছত যেতিয়া দেখিলোঁ যে এতিয়া কাখনক এপাত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে। প্ৰথম গণ আন্দোলন, তাৰপাছত যেতিয়া ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা আৰম্ভ কৰিলে মানুহবিলাকে, কোনোবাই ব্যৱহাৰ কৰিলে তাক নিজৰ পলিটিকেল গেইনৰ কাৰণে, কোনোবাই ব্যৱহাৰ কৰিলে মই কাৰ বিৰোধিতা কৰোঁ বুলি কৈ তেওঁ তাৰ পৰা মাইলেজ ল'বলৈ চেষ্টা কৰিলে, কোনোবাই তাৰ মাজেৰে যিটো মানুহে জীৱনত মাইক ধৰিবলৈ নিদিওঁ আমি থাকিলে, আমি বহি থাকিলে ফ্ৰণ্টলাইনত যেতিয়া যিটো মানুহ ফ্ৰণ্টলাইনত বহিবলৈ নাপায়, যিটো মানুহে ষ্টেজত উঠিবলৈ নাপায়, যি এখন ষ্টেজত গামোচা নাপায়, যি এটা মাইক নাপায় হাতত, সেই মানুহটো যেতিয়া তাত থিয় লৈ পেলাই একেবাৰে শিৰ ফুলাই ফুলাই চিঞৰি চিঞৰি ভাষণ দিয়া আৰম্ভ কৰিলে, তেতিয়া অলপমান লাজ লাগিল, অলপ বেয়া লাগিল যে নাই দেখিছোঁ চবেই ব্যৱহাৰ কৰিবলৈ লৈছে। মই লাহেকৈ তাৰ পৰা আঁতৰি দিলোঁ, দি মই গ্ৰাছৰুট লেভেলত যিটো কাম কৰিব লাগে, মই আমাৰ শ্বহীদ হোৱা 5জন ল'ৰাৰ ঘৰে ঘৰে গ'লোঁ, তেওঁলোকৰ ঘৰৰ মানুহৰ লগত কথা পাতিলোঁ, তেওঁলোকৰ মানসিক স্থিতিৰ বুজ ল'লোঁ। আৰুনো কি কৰিম, ল'ৰাটোতো আমি উভতাই দিব নোৱাৰোঁ, কিন্তু তাৰ মাজতেই যিসকল লিডাৰ্ছ মোৰ লগত আছিলে, তাৰে ভিতৰত অন্যতম জগদীশ ভূঞা আছিল, জগদীশ দা আছিলে মোৰ লগত। জগদীশ দাও সেইখিনি সময়ত ৰেজিগনেশ্যন দি ওলাই আহিলে, তেওঁ কেবিনেট মৰ্যাদা ত্যাগ কৰি ওলাই আহিলে তাৰ পৰা। আৰু জগদীশ দা অলপ মানুহজন বৰ বেলেগ ধৰণৰ মানুহ, মই যথেষ্ট শ্ৰদ্ধা কৰোঁ মানুহজনক। সেই মানুহজনৰ লগত মই যেতিয়া ঘূৰি তেওঁলোকৰ মাজত বুজিলোঁ জগদীশ দাই ব্যক্তিগতভাৱে যিমান দূৰ পাৰিছে তেওঁলোক সহায় কৰিছে। গতিকে সেই লেভেলত গুচি গ'লোঁ। এই মাইক লৈ ষ্টেজত শিল্পী সমাজ বুলি থিয় হৈ লৈ কৰা কামবিলাকত মই অলপমান আঁতৰি থাকিলোঁ সেইখিনি সময়ত। আৰু তাৰ মাজতে নাই ইয়াত 5জন এতিয়ালৈকে ৰাজনৈতিক ক্ষেত্ৰখন মানে 5 বছৰ সমষ্টিৰ উন্নয়নৰ কাৰণে অহা টকাৰ পৰা আকৌ মাৰি আকৌ তাক পিছদিনাখন বোলে কৈছে আমি ইমান আজি কৃতজ্ঞ ৰবিদাৰ ওচৰত, ৰবিদা আজি আমাৰ মাজত আছে, অমুক তমুক কৈ ৰবিদা জিন্দাবাদ কৰি দিলে, অসম জয় অসম কৰি দিলে। পিছদিনাখন তাতে চানমাৰী ফিল্ডত থিয় হৈ পেলাই ক'লে যে আজিতো ৰবি শৰ্মাটো আমাৰ মাজত ওলাই অহা নাই, ইয়াত ওলাই আহিবলৈ সাহস লাগিব, অমুক লাগিব। মই ভাবিছোঁ ধদুৱা বুলি কৈছোঁ মই তাক, মানে যিটো মানুহ তোৰ কোনো কাম নাই, তই এতিয়া থিয় থিয় ডাঙৰ ডাঙৰ কথা কওঁ। গতিকে আৰু তেওঁলোকে গইনা লয় কাখনৰ গইনা লৈ পেলাই এতিয়া আকৌ ৰাজনৈতিকভাৱে তেওঁলোকে ওলাই আহি কাম কৰিবলৈ গৈছে। কোনোবা এটা ওলালে মাজতে ওলাই পেলাই সি 5জন শ্বহীদক দুষ্কৃতিকাৰী বুলি কৈ দিলে, তেনেকৈও সি ফেম লৈ ল'লে, আদাৰৱাইজ কোনো চিনি নাপায়। গতিকে এইবিলাক মানুহৰ কথা যে ক'বলগীয়া হৈছে মই তাতো লাজ পাইছোঁ বাৰু। যাওঁ এইবিলাক দেখাৰ পাছত মই তেতিয়া লাহে 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 তাৰ পৰা আঁতৰি আহিলোঁ। কিন্তু কাৰ প্ৰতি মোৰ স্থিতি আজিও একে আছে, আৰু অহাকালি যদি কাৰ আন্দোলন আকৌ হয় মই আকৌ সন্মুখত থিয় দিম। হয়, ৰাজনীতি ভৱিষ্যত ৰাজনীতিৰ বিষয়ে কিবা আপোনাৰ? যেতিয়ালৈকে ভোটাৰ সজাগ নহয়, যেতিয়ালৈকে ভোটাৰে ভোটৰ মূল্য বুজি নাপায়, তেতিয়ালৈকে ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ এইটোৱেই হৈ থাকিব, যিটো হৈ আছে যে আমি এইকাৰণে ভোট দিছোঁ এইটো পাৰ্টিক কাৰণ আগৰ পাৰ্টিটোতকৈ ই কম বেয়া। হয়, জানে সেইটোৱেই হৈ থাকিব আজীৱন। কিন্তু ভোটাৰে যিদিনাখন গণতান্ত্ৰিক অধিকাৰৰ যিটো শক্তি, এই শক্তিটো উপলব্ধি কৰিব আৰু বুজি পাব যে 500 টকাত মই মোৰ ভোটটো বিক্ৰী কৰি দিয়া মানে 5 বছৰ সমষ্টিৰ উন্নয়নৰ কাৰণে অহা টকাৰ পৰা আকৌ মাৰি আকৌ 500 টকা এটা দি পেলাই মোৰ ভোটটো কিনি লৈ যাব, যে উন্নয়নৰ কাম একো নহয়। সেই কথাষাৰ যেতিয়া বুজি পোৱা আৰম্ভ হৈ যাব মানুহৰ, তেতিয়া মই ভাবোঁ যে সাংস্কৃতিক ৰাজনৈতিক ক্ষেত্ৰখনত কিছু পৰিৱৰ্তন আহিব। যিদিনাখন এনেকুৱা এটা মানসিক স্থিতি হ'ব মানুহৰ যে আমি যিজন মানুহক ভোট দিম, সেই ভোটটো মই পলিটিকেল পাৰ্টি চাই পেলাই নিদিওঁ, সেই ভোটটো মই প্ৰাৰ্থী চাই পেলাই দিম, তেতিয়া মই ভাবোঁ যে এটা সাল সলনি আহিব। কাৰণ তাৰ বাহিৰে মই কোনো উপায় দেখা নাই। আজি যদি এজন ব্যক্তি যাৰ নিজা পৰিচয় আছে, যাৰ সৃষ্টিৰ মাজেৰে, ভূপেন হাজৰিকাৰ দৰে মানুহৰ কথা কৈছোঁ, যে তেওঁলোকৰ সৃষ্টিৰ মাজেৰে আমি তেওঁলোকৰ গণপ্ৰেম দেখিছোঁ, জনতাৰ প্ৰতি ভালপোৱা দেখিছোঁ, মানৱ জাতিৰ প্ৰতি ভালপোৱাৰ সৃষ্টি দেখিছোঁ তেওঁলোকৰ আজি ইমান বছৰৰ সৃষ্টিত। সেই মানুহজনৰ আমি শিক্ষাগত অৰ্হতাৰ কথা জানো, তেওঁ ডক্টৰেট, তেওঁ সুন্দৰকৈ কথাক উপস্থাপন কৰিব জানে, কুণ্ঠাবোধ নকৰাকৈ স্বতঃস্ফূৰ্তভাৱে কথা ওলাই আহে তেওঁলোকৰ কণ্ঠৰ পৰা। গতিকে তেওঁতকৈ যদি এলিজিবল আমি লিডাৰ নাপাওঁ,
মানে তেওঁৰ নিচিনা এলিজিবল লিডাৰ এজনক যদি আমি চান্স নিদিওঁ তেতিয়াহ'লেতো মইতো কোনো ফিউচাৰেই দেখা নাই পলিটিক্সত নতুন প্ৰজন্ম ওলাই আহি আকৌ ধৰণধৰামি কৰিব তেওঁৰ ওপৰত প্ৰেছাৰ আহিব অমুকৰ দিল্লীৱালা বাবুৱে ক'ব যে কৈ দিয়া আজি সূৰ্যটো পশ্চিমৰ পৰা ওলাইছে ক'ব লাগিব পশ্চিমৰ পৰা ওলাইছে এইফালে দিল্লীৱালাৰ পৰা মেডামে ক'ব যে আজি কোৱা যে তুমি অমুকটো মানুহটো আজিকালি নাকেৰে ভাত খায় নাকেৰে ভাত খায় বুলি ক'বলৈ গতিকে মই তাত কোনো দেখা নাই আৰু মই যি দেখিলোঁ আজি অত দিনৰ ইতিহাস মই বুৰঞ্জী লুটিয়াই যেতিয়া চাই যেতিয়া দেখিলোঁ যে আজিলৈকে অসমীয়া ৰাইজে কেতিয়াও কোনো বস্তু আন্দোলন নকৰাকৈ পোৱা নাই গতিকে মই দেখিলোঁ যে অসমীয়াৰ আৱেগ অসমীয়াৰ অনুভূতি কেৱল এজন অসমীয়াইহে বুজিব পাৰিব আৰু যদি মোৰ কাৰণে অহা উন্নয়নৰ টকাটো যদি কোনোবাই মাৰেই তেতিয়াহ'লে দিল্লীত থকা বাবুক কিয় মাৰিবলৈ দিওঁ মোৰ অসমীয়া মানুহটোৱে মাৰক গতিকে মই অন্ততঃ কাইলৈ তাক টেটুত টিপা মাৰি ধৰিবতো পাৰিম ক'ৰবাত গ'লে সেইটো এটা যদি সেই সজাগতা যদি নাহে তেতিয়াহ'লে ৰাজনৈতিক ক্ষেত্ৰখনৰ উন্নতি নহ'ব ফৰ্থ এণ্ড লাষ্ট মই কওঁ যে আজি আমি যিটো কথা কৈ আছোঁ যে এজন সাংস্কৃতিক ক্ষেত্ৰখনৰ কৰ্মী এগৰাকী হিচাপে মোৰ যিটো দায়িত্ব মোৰ দায়িত্বটো হৈছে যে মোৰ কণ্ঠ মুক্ত হৈ থাকিব লাগিব মই সদায় জনতাৰ লগত থিয় হৈ মই জনতাৰ দুখৰ কথা মই গাব লাগিব মই জনতাৰ সুখৰ কথা গাব লাগিব জনতাৰ পৰিক্ৰমাৰ কথা মই গাব লাগিব সেইবিলাক কথা যেতিয়া মই কৰিব পাৰিম তেতিয়াহে আচলতে মোৰ শিল্পী হিচাপে মূল্য থাকিব আৰু সেই হিচাপে যিটো যদি নকৰোঁ তেতিয়াহ'লে মোৰ মূল্য নাথাকিব যে আজি যদি অপজিশ্যন নাথাকে ভাল লিডাৰশ্বিপ নাথাকিব গতিকে অপজিশ্যন হিচাপে থিয় হ'বলৈ মানে নন পলিটিকেল অপজিশ্যন বুলি ক'ব লাগিলে আচলতে আমি শিল্পীখিনিয়ে আছোঁ গতিকে আমি যদি আমাৰ যদি ৰাজনীতিকৰণ হৈ যায় তেতিয়াহ'লে মই ভাবোঁ যে গোটেই ছিষ্টেমটো এটা সাংঘাতিক আউল লাগিব সেইটো আমাৰ অসমৰ জনসাধাৰণ অসমৰ ৰাইজৰ বিশ্বাস যে ৰবি শৰ্মা কেতিয়াও ৰাজনীতিলৈ মই কেতিয়াও নাযাওঁ কাৰণ মই মোৰ পাৱাৰটো ৰিয়েলাইজ কৰিছোঁ আপুনি কিমান দিনলৈ ৰাখিব যিমান দিনলৈকে ৰবি শৰ্মা জীয়াই থাকিব কাৰণ কিয় আজিলৈকে মোৰ পলিটিকেল ষ্টেটমেণ্ট বুলি নহয় ইটছ মাই চেলেঞ্জ টু অল দি মানে মিডিয়া যে এটা মোৰ কণ্ট্ৰাডিক্টৰী ষ্টেটমেণ্ট উলিয়াই দিয়ক যে কোনোবা এটা ষ্টেটমেণ্টত মই নন পলিটিকেলটো বাদেই দিয়ে পলিটিকেলটো নায়েই নন পলিটিকেল ক্ষেত্ৰতো বোলে মই এদিন কৈছোঁ যে মই নীলা ভাল পাওঁ আৰু পিছদিনাখন মই কৈছোঁ যে মই হালধীয়া ভাল পাওঁ তাতো মোৰ কণ্ট্ৰাডিকশ্যন নাই গতিকে মই এক কথা মানো প্ৰথম কথা দ্বিতীয় কথা মই কিয় নাযাওঁ মই সেইটো কথা কৈ দিম যেতিয়া এই সুযোগটো পাইছোঁৱে তাত কথাটো এনেকুৱা হৈছে যে মই পাৱাৰটো মোৰ ৰিয়েলাইজ কৰিলোঁ মোৰ পাৱাৰটো কেতিয়া ৰিয়েলাইজ কৰিলোঁ যেতিয়া এজন মিনিষ্টাৰৰ গাড়ী কাৰ আন্দোলনৰ সময়ত মানুহে বাটৰ পৰা ঘূৰাই পঠিয়াই দিলে তেওঁ 3খন ছিকিউৰিটিয়ে থাকে লগত গতিকে মোক কিন্তু হাতেৰে ভৰিৰে মানুহে টানি মাজেৰে জুই লাগি থকা টায়াৰ আঁতৰাই মোক যাবলৈ দিছিলে আৰু আজিৰ ডেটতো মোৰ PSO নাই কিন্তু মোৰ ড্ৰাইভাৰ এজন আছে কেতিয়াবা সিও নাথাকে কেতিয়াবা নিজে গাড়ী চলাওঁ মই যদি গাড়ী চলাওঁতে মোৰ টায়াৰটো পাঞ্চাৰ হয় নহয় সেই পাঞ্চাৰটো নট খুলি দিবলৈ মই 3জন মানুহ তাত থিয় হৈ থকা পাওঁ ৰবিদা আপুনি গুচক মই কৰি দিম কোন বেছি পাৱাৰফুল মই বেছি পাৱাৰফুল গতিকে অভিনেতাৰ পৰা অভিটো কাটি অকল নেতা লগাবলৈ মোৰ মন নাই মই অভিনেতা হৈয়ে থাকিম আৰু বিৰাট সুখী আৰু মই সাংস্কৃতিক ক্ষেত্ৰখনতে কাম কৰিম বুলি আজি 23টা বছৰ আগতে পণ লৈছিলোঁ সেই কামেই মই নিষ্ঠাৰে কৰি যাম আজীৱন তাৰ কাৰণে মই স্বীকৃতি পাওঁ নাপাওঁ পিছৰ কথা মই মোৰ কাম কৰি যাম ঠিক আছে ৰবিদা আমিও বিচাৰিছোঁ আপুনি সদায় আমাৰ ৰাইজৰ মাজতে থাকক আপুনি অভিনেতা হৈয়ে থাকক অভিটো কাটি কেতিয়াও নেতা হ'ব নালাগে বগা বস্ত্ৰ পিন্ধি আপুনি ৰাইজৰ মাজত কেতিয়াও ওলাব নালাগে আপুনি ব্লেক শ্বাৰ্ট হেণ্ডচাম হাংক হৈয়ে থাকক আমাৰ মাজত আৰু ৰবিদা মই অনুষ্ঠান শেষ কৰিম কিন্তু আপোনাৰ মই এটা অনুষ্ঠানেই নে আপোনাৰ কিবা এটাত মই দেখিছিলোঁ যে আপুনি বহু বছৰ আগতে যিখিনি কাপোৰ আপুনি কিনিছিলে সেইটাও মানে পিন্ধি আছে এইটোৰ জৰিয়তে আপুনি এটা বস্তুৱে জনাবলৈ বিচাৰিছে যে আপোনাৰ ফিজিকটো আপুনি কেনেকৈ ইমান মেইনটেইন কৰিছে নহয় হয় কথাটো হয়ো আৰু নহয়ো হয় এইকাৰণে যে হয় মোৰ এইবোৰ কাপোৰ এতিয়াও পিন্ধিব পাৰোঁ দ্বিতীয় কথা মোৰ ফেশ্বন ষ্টেটমেণ্টটো চেঞ্জ হোৱা নাই মই কলেজত যিটো ফিটৰ জিন্স পিন্ধিছিলোঁ আজিও পিন্ধোঁ মোৰ ফেশ্বন ষ্টেটমেণ্ট চেঞ্জ হোৱা নাই দ্বিতীয় কথা হৈছে মোৰ আচলতে মানুহে জনাকৈ মই কৈ দিওঁ যে মোৰ 2টা ছেট কাপোৰ থাকে দুটা ছেট কাপোৰ এটা ছেট কাপোৰ 2 ইঞ্চি কম থাকে এটা 2 ইঞ্চি বেছি থাকে গতিকে মই কেতিয়াবা কেৰেক্টাৰ কৰি বঢ়াবলগীয়া হ'লে তেতিয়া মই সেই শকত ছেটৰ কাপোৰখিনি পিন্ধোঁ আৰু যেতিয়া মই ক্ষীণ হৈ যাওঁ তেতিয়া এই ছেটৰ কাপোৰখিনি পিন্ধোঁ আৰু ইয়াত মানে কিছুমান বস্তু আৰু প্ৰমাণিত হয় যে ফিটনেছটো মই ৰাখোঁৱেই বাৰু সদায় আৰু লগতে মোৰ টেষ্ট আৰু টেম্পাৰামেণ্টবিলাকো চেঞ্জ নহয় তাৰমানে মোৰ যেনেকৈ
আজি বিয়াৰ 14 বছৰ হৈ গ'ল 14 বছৰ আগতে যেনেকৈ পৰিবাৰক ভাল লাগিছিল এতিয়াও মোক সিমানেই ভাল লাগে গতিকে তাত মই সালসলনি কথা এইখিনিতে মই বৰ ইণ্টাৰফেয়াৰ বেছি ভাল কৰিছোঁ নাপাওঁ মই এটা কথা ক'বই লাগিব যেতিয়া আমি সৰু আছিলোঁ যথেষ্ট সৰুৱে হ'ম আপোনাতকৈ চ' যেতিয়া সৰু আছিলোঁ আমাৰ মানে আমাৰ যিখিনি আমাৰ জেনেৰেশ্যনটো বাদ দি মানে আমাৰ যিখিনি বা হয় পেহী হয় হয় সেইখিনি মানে সেই মোৰ হাঁহি উঠিছে ক'বলৈ যে মানে তেতিয়াৰ পৰাই আপুনি সকলো যুৱতীক ক্ৰাছ মানে কাৰোবাক মানে এনেকুৱা কোন কাৰ লগত বিয়া হ'ব বিচাৰিব কেনেকুৱা ল'ৰা লাগে কেনেকুৱা দৰা বিচাৰিব ৰবি শৰ্মা মানে চাৰিওফালে এনেকুৱা এটা আপোনাৰ হেৰি আছিলে চিন আছিলে যে সকলোকে ৰবি শৰ্মা নিচিনা ল'ৰা লাগে নাই সেইটোৰ ক্ষেত্ৰত মই সেই সকলোলৈ আজি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ সেই মৰমটোৱে মোক এটা বৰ ডাঙৰ বস্তু দিলে সি মোক মোৰ আত্মবিশ্বাসটো দিলে আচলতে যেতিয়া সকলোৱে সেইধৰণে ভাল পোৱা হ'ল তেওঁলোকে যেতিয়া মোৰ পৰা সেই ধৰণৰ এটা ব্যৱহাৰ সেই ধৰণৰ এটা আচৰণৰ যেতিয়া তেওঁলোকে মোৰ পৰা আকাংক্ষা কৰা হ'ল মই সেই ধৰণে চলিবলৈ বাধ্য হ'লোঁ সেইটো মোৰ কাৰণে ৰোল মডেল হৈ গ'ল যিটো ৰবি শৰ্মা তেওঁলোকে মনত বান্ধি ৰাখিছিলে তেওঁলোকে মনত সৃষ্টি কৰিছিলে সেই ৰবি শৰ্মাটো হ'বলৈ মই বহুত চেষ্টা কৰিবলগীয়া হ'ল আৰু আজিও যাতে তেওঁলোকৰ সেই ৰবি শৰ্মাটো তেওঁলোকে ভাল পায়েই থাকে তাৰ কাৰণে মই আজিও জিম যাওঁ আজিও কষ্ট কৰোঁ আৰু তেতিয়া মই এই কথাটো মই খোলাখুলিকৈ ক'ব বিচাৰিছোঁ যে আমাৰ পেচাটো এনেকুৱা এটা পেচা অভিনয় য'ত আমি অভিনয় কৰি নথকা সময়তো আমি আচলতে কাম কৰি থাকোঁ আমাৰ অফিচ চলিয়ে থাকে আমি জিমত যোৱা সময়তো আমি অফিচত আছোঁ মই এতিয়া তোমাৰ লগত বহি আছোঁ তোমাক চাই থকা সময়খিনি মোৰ অফিচৰ কাম চলি আছে কাৰণ কাইলৈ যদি মই ৰিপৰ্টাৰ কেৰেক্টাৰ এটা কৰিবলগীয়া হয়তো মই তোমাৰ পৰা অনুকৰণ কিছু ল'বলগীয়া হ'ব পাৰে গতিকে সেই আশাটো যে তেওঁলোকে বনাইছিলে সেই যে ছবিখন তেওঁলোকে আঁকিছিলে ৰবি শৰ্মা বোলা বস্তুটো সেইটো হ'বলৈ মই বহুত চেষ্টা কৰিলোঁ আৰু সেইটোৰ কাৰণে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ অকল ছোৱালী বুলি নহয় যিখিনি ল'ৰা মানে যেতিয়া মানে 18 ক্ৰছ কৰে আৰু 18 ক্ৰছ কৰাৰ পৰা মানে জিম যাব ষ্টাৰ্ট কৰে বা জিম নগ'লেও তেনেকুৱা ৰবি শৰ্মা নিচিনা এটা ফিজিক